Question 1 ভাৰতৰ দীৰ্ঘতম নদীখনৰ নাম কি? Answer B গংগা নদী। Question 2 ভাৰতৰ তথা এছিয়াৰ দীৰ্ঘতম দলংখনৰ নাম কি? Answer C ভূপেন হাজৰিকা সেতু। Question 3 ভাৰতৰ বৃহত্তম কেন্দ্ৰশাসিত অঞ্চলটোৰ নাম কি? Answer A লাডাখ। Question 4 ভাৰতৰ বৃহত্তম ৰাজ্যখনৰ নাম কি? Answer B ৰাজস্থান। Question 5 ভাৰতৰ বৃহত্তম বান্ধটোৰ নাম কি? Answer A হীৰাকুদ বান্ধ।